Hello friends. Good morning. Welcome to our channel. Today we are going to see a new place. New road. Kamakya to Pandu. This is a new road. अभी बन गया वो रोड. हम लोग सुना है लेकिन अब तक हम लोग गया नहीं. तो आज सोच रहे हैं कि टुडे इज सैटरडे. सो वी थिंक हम लोग उधर जाके रोड को देखेगा. কি পালো এখন জেগাখন কি মোটামুটি কামাখ্যা আমি কামাখ্যা পালোহি আৰু এয়া দেখিছোঁ আমাৰ এই কামাখ্যালৈ যোৱা ৰাস্তাটো দি আমি এতিয়া উঠি আহি আছোঁ. এইটো হৈছে কামাখ্যালৈ যোৱা ৰাস্তা. এই ৰাস্তাটো দি আমি এতিয়া ওপৰলৈ উঠি উঠি গৈ থাকিম. পালোঁ কামাখ্যা মানে ভিউ পইণ্ট পাইছোঁ. ইয়াৰ পৰা ৰাস্তা কোনফালে আছে বিচাৰিব লাগিব. এতিয়া আপোনালোকে চাব পাৰে. এয়া মোৰ পিছফালে এয়া গুৱাহাটী চিটি ওলাই আছে. ৰোড আছে এইফালে ৰোড আছে এইবিলাক আছে. আমি এতিয়া ৰাস্তা বিচাৰিব লাগিব. ইয়াৰ পৰা অলপ আগত যাব লাগিব. এইফালে এইটো ৰাস্তা দেখিছে, এইটো ৰাস্তা দেখা পাইছে ৰাস্তা. ইয়াৰ পৰা আমি আগত যাব লাগিব. আগত গৈ লেফ্ট টাৰ্ণ ল'ব লাগিব মষ্ট প্ৰবেবলি. অটো আহিছে কোন আহিছে? ৰাস্তা বিচাৰি আছোঁ, কোনফালে ৰাস্তাটো যায় বিচাৰি পোৱাই নাই. আৰু আগলৈ যাব ওপৰলৈ যাব লাগিব. গান শুনি শুনি গৈ আছোঁ. মন্দিৰে পাই গ'লোহি. মন্দিৰৰ পৰা আগলৈ যাব লাগিব নেকি দাদা? এই যে পাণ্ডুলৈ যোৱা ৰাস্তাটো কোনফালে আছে? কিয় অকণমান আধা দূৰলৈকে যাওঁ, অলপ যাব পাৰিম না? কিন্তু আপোনালোকৰ কথা, এতিয়া ৰাস্তা যদি বন্ধ আছে জেলিটো যাব পাৰিলা, অলপ গৈ পেলাই এনে ঘূৰি আহিব পাৰিম না? অলপ গৈ ঘূৰি আহোঁ. চাই আহোঁ আছোঁ. ৰাস্তা বোলে বন্ধ আছে. পাণ্ডু ওলাব নোৱাৰি, কিন্তু আমি এনেই অলপ দূৰ গৈ ঘূৰি আহিম. ৰাস্তা বনাই আছে বুলি শুনিছোঁ. চাওঁচোন আমি গৈ. এইটো এটা মন্দিৰ হয়. এইফালে চাওক, এয়া গছ গছনি, ৰাস্তাটো. এইটো মন্দিৰ হয়. এইবিলাক এনেকৈ বনাই দিছে. এনেকৈ বনাই দিছে. এইটো ৰাস্তাটোদি গৈ পেলাই মানে পাণ্ডুত ওলাই যামগৈ. আৰু এইফালে চাওক আপোনাৰ পাহাৰ, গছ গছনি, শিল পুৰা. গাড়ী গৈ আছে. মন্দিৰ পামগৈ. এই ৰাস্তাটো চাওকচোন, এই ৰাস্তাটোতে গৈ গৈ আমি মন্দিৰ পামগৈ. আৰু
এই ৰাস্তাটোৰ নামটো কি জানানে? এইটো মেখেলা উজোৱা ৰাস্তা। এইটো ইয়াত লিখা আছে। এখন চাইনবোৰ্ডত লিখা আছে মেখেলা উজোৱা পথ। বৰ ধুনীয়া ৰাস্তা। এইটো মেখেলা উজোৱা পথ। এইটো নৰকাসুৰ এইফালে গৈছিলে এইফালেদি। এইটো ৰাস্তাটো চাওক, বঢ়িয়া লাগিছে, পূৰা একদম নেচাৰেল বিউটিৰ মাজত। গছ আছে চাৰিওফালে বঢ়িয়াকৈ, গাড়ী আহি থাকে। এইটো ৰাস্তা আছে, এইটো গাড়ীবিলাক আহি আছে। এইটো এটা গাড়ী আহিছে। আমি এতিয়া এইফালেদি যাম, এনেকৈ যাম। এইটো ৰাস্তা এনেকৈ যায়, এনেকৈ যাব। এতিয়া আমি আহি পাণ্ডু কামাখ্যা পাণ্ডু ৰাস্তাৰ মাজত বৰষুণ দিছে কাৰণে আমি এনেকুৱা এটা জেগাত আমি ৰখি আছোঁ। ৰাস্তাটোৰ ওচৰতে আমি ৰখি আছোঁ এতিয়া। এইটো ৰখা এনেকুৱা জেগা আছে, ইয়াতে ধুনীয়াকৈ বনাই দিছে। আমি ইয়াতে ৰখি আছোঁ এতিয়া। অলপ পিছত আকৌ আমি আগত যাম। এইটো চাইড আমি এতিয়া বৰষুণৰ কাৰণে ইয়াতে বহি আছোঁ। এতিয়া বৰষুণ এৰিলে আমি যাম। বৰষুণ এৰিলে ইয়াত দেখিছে শিল, ইয়াৰ চাৰিওফালে শিলৰ পৰিৱেশ। এয়া চাওক ৰাস্তাটো চাওক। এইফালে এয়া দেখিছে গোটেইখন এখন নদীখন ব্ৰহ্মপুত্ৰ। এয়া গোটেইখন এখন ব্ৰহ্মপুত্ৰখন। ধুনীয়া লাগিছে চাওকচোন। এই শিলৰ মাজত ফটো উঠি আছোঁ। এইখন চাওক ব্ৰহ্মপুত্ৰখন। এইখন ব্ৰহ্মপুত্ৰখন। এইফালে গাড়ী আহি আছে, এইখন আমাৰ গাড়ী ৰখি আছে। এইখিনি শিলখিনি চাওকচোন। এই মানুহজনী তাতে খাওঁ বোলা। মাইকী মানে ইয়াতকৈ গাড়ী ৰখাই দিয়ে, তোমালোকে ৰখাব নোৱাৰা। আমি এতিয়া ঘৰ পালোহি। এতিয়া আমি নামিম আৰু। Thank you for watching my video. বাবু উঠা। বাবু হাই করে।